নমস্কাৰ, মই নিভাশ্ৰীয়ে পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেল নিভাশ্ৰী কিচেন এণ্ড ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ কঁঠালৰ মুচিৰ তৰকাৰী। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে এনেকৈ কঁঠালৰ মুচিৰ তৰকাৰী এবাৰ বনাই খাই চাব আৰু খাবলৈ কেনেকুৱা হয় মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তেন্তে বলক মইনো কেনেকৈ বনালোঁ কঁঠালৰ মুচিৰ তৰকাৰী এবাৰ চাই লওঁ। কঁঠালৰ তৰকাৰী বনাবলৈ আমাক ফাৰ্ষ্টতে লাগিব কঁঠাল, আৰু মই এইখিনি কঁঠালখিনি কাটি লৈছোঁ আৰু পানীত তিয়াই ৰাখিছোঁ যাতে ক'লা পৰি নাযায়। তাৰপিছত লৈছোঁ এইখিনি ধনিয়া পাতখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু দুটা মিডিয়াম চাইজৰ পিঁয়াজ মই এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু এইখিনি আদা নহৰু আৰু জলকীয়া মই থেতালি লৈছোঁ, দুটা তেজপাত আৰু দুটা শুকান জলকীয়া। কঁঠালৰ তৰকাৰী বনাবৰ কাৰণে আমি ফাৰ্ষ্টতে কঁঠালখিনি সিজাই ল'ব লাগিব। তাৰ কাৰণে মই ইয়াতে অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ, দি এইখিনি বইল হ'বলৈ দি দিম। এতিয়া মই কঁঠালখিনি এনেকৈ গেছত বহাই দিছোঁ আৰু 10 মিনিটমান সিজালে হৈ যাব, বহুত বেছি সিজাব নালাগে, বেছি সিজিলে খাবলৈ বেয়া লাগে। 10 মিনিটমান সিজাই ল'ব লাগিব। কঁঠালখিনি উতলি আছে আৰু 2 মিনিটমান এনেকৈ উতলাৰ পিছতে মই অফ কৰি দিম। কঁঠালখিনি বইল কৰা হৈ গৈছে। এতিয়া মই এইখিনি এটা বাচনত কাঢ়ি ল'ম আৰু পানীখিনি নিগৰিবলৈ দি দিম। কঁঠালখিনি মই এনেকুৱা ষ্টীলৰ খৰাহী এটাত ঢালি লৈছোঁ আৰু পানীখিনি নিগৰিবলৈ দি দিম অলপ টাইম। এতিয়া মই এটা কেৰাহী লৈছোঁ আৰু কেৰাহীটো গেছত গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াতে মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে কঁঠালখিনি দি দিছোঁ। এনেকৈ ভাজি ল'ব লাগিব কঁঠালখিনি। জুইটো মিডিয়াম ফ্লেমত ৰাখিব যাতে তলত লাগি নাযায়। কঁঠালখিনি এনেকৈ 2 মিনিটমান ভজাৰ পিছত মই এখন প্লেটত এইখিনি উঠাই ল'ম। মই সেইটো কেৰাহীতে দুটা তেজপাত দি লৈছোঁ আৰু শুকান জলকীয়া দুটাও দি লৈছোঁ। আৰু এনেকৈ অকণমান লৰাই দিছোঁ আৰু পিচি থোৱা আদা নহৰুখিনিও দি দিছোঁ। আদা নহৰুখিনি অকণমান অলপ হোৱাৰ পিছত ইয়াতে পিঁয়াজখিনি দি দিছোঁ। কিন্তু মিডিয়াম ফ্লেমত ৰাখিছোঁ। এনেকৈ অকণমান টাইম ভাজিব লাগিব যাতে পিঁয়াজখিনি কোমল হৈ যায়। পিঁয়াজখিনি এনেকৈ লাহে লাহে অলপ টাইম ভাজি থাকিব যেতিয়ালৈকে এইখিনি কোমল হৈ নাযায়। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান হালধি দি দিছোঁ। হালধি বইল কৰোঁতে দিছিলোঁ, সেইকাৰণে অকণমান কমাই দিছোঁ। আৰু ইয়াতে দিছোঁ ধনিয়া পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ দিছোঁ।
আৰু দিছো লাল মিৰ্চ পাউডাৰ কাশ্মীৰী মিৰ্চটো এতিয়া ইয়াতে দিছো দৈ চামুচ দৈ দিছো এইখিনি অকণমান ধুনীয়াকৈ ভাজি থাকিব লাগিব এনেকে ভজাৰ পিছত এতিয়া এইখিনি ভজা হৈ গৈছে দেখিছেনে চাইডেৰে এনেকে তেল মেলি আহিছে এতিয়া ইয়াতে অকণমান নিমখ দি দিছো আৰু কঁঠালখিনি ইয়াতে এড কৰি দিছো এনেকে লৰাই থাকিলে হ'ল সেইখিনি এতিয়া এনেকে লৰাই থাকিব লাগিব তেতিয়ালৈকে পিঁয়াজ আৰু কঁঠালখিনি মিক্স হৈ নাযায় তাত আমি অকণমান গৰম পানী দি দিছো তৰকাৰী 80% ৰেডি হৈ গৈছে আৰু অলপ টাইম এনেকৈ সিজালে হৈ যাব আপোনালোকে বাৰু কোনে কোনে এনেকৈ কঁঠালৰ তৰকাৰী বনাই খাইছে যিসকলে বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন আৰু খাবলৈ কেনেকুৱা হৈছে মোক জনাবলৈ নাপাহৰিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক আৰু কমেণ্ট কৰি দিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবিলাক পাই থাকে তেন্তে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ